মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস আছিলে। ভাই, আজি হোটেলত কি খোৱাবি তই কচোন? মোৰ কিন্তু চিকেন বিৰিয়ানী খাব বিৰাট ইচ্ছা হৈছে। বেটা সি কি গান গাইছি নাচা গিয়া, সি বেটাই জুবিনদাৰ গান গাবাহে ইমান স্পীডত গাইছি যেন তাৰ হাগাহে লাগি আছে। বেটা তোৰ হাগা লাগছি নেকি ইমান স্পীডত গান গাবা ধৰছি আজি? মনে মনে থাকে, তই তোৰ হিংসা হৈছে নেকি? তই নিজেতো গান গাবাই নৰা। মই জুবিনদাৰ গান দিনে ৰাতি পুৱাই গধূলি চব সময়তে গাই থাকোঁ। ৰাতি ঘুমবাৰ সময়তো মই জুবিনদাৰ গান গাই গাই ঘুমাওঁ। তই জানা না নাজানা? দে হৈছে দে, তোৰ ফাটা দেখছা এনেকা মানুহ ঠিক নালাগে। এতিয়া হোটেলত কি অৰ্ডাৰ দিবি দি সোনকালে? পাঞ্জাবীটো খোৱাই গেল, পাঞ্জাবীটো নাই দিবন। দাদা কওকচোন কি খাব আপোনালোকে? জিন্দি মাইকে বলে বলে বলে। দাদা আপুনি তেনেকুৱাখন কিয় কৰিছে? আপুনি কি খাব সেইটো নকয় কেলে? আপুনি তেনেকুৱাকৈ মোক অপমান কৰিছে যে? নহয় দে তহঁতক দেখিলি মই গানটো হ'লে পাঞ্জাবী মানুহবিলাক। দে হ'ব দে। এতিয়া তই এক প্লেট চিকেন বিৰিয়ানী, এক প্লেট ম'ম', এক প্লেট ভেজ বিৰিয়ানী আৰু যি আছে তহঁতৰ তাতে চব লৈ আজা। ঠিক আছে দাদা, মই লৈ আহিছোঁ এতিয়াই। শুনছা না ভাই, আমি এতিয়া পলাব লাগে আৰু সোনকালে। আমি তাক ঠগা বাজি তাক পইচা পাতি নাদাং, সি মানে কিনে নিজে খাই থাকিব যাওঁ। চুট মাৰা জৰাকেইটা ক'ত গেলে? বস্তু অৰ্ডাৰ দি কিনে মানুহৰ খবৰ নাই। কি হাৰাম দাদা চলিয়ে? মানুহে নহয় দেখোন এনে। বাপৰে বাপ, কি হাৰাম দাদা মানুহে। এনেকা হাৰামী মানুহ মই দেখাই নাই আজিলৈকে। এনাহান কাষ্টমাৰ আহিলে মোৰ দোকান বন্ধ কৰিব লাগিব আৰু।